এই দোস্ত ৱেলকাম বেক টু মাই সেকেন্ড চেনেল গ্ৰঞ্জ ব্লগ। আৰু আপোনালোকক আজি এটা কথা জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ ইউটিউব চেনেল আছে নহয় তেনেহ'লে নিশ্চয় এইটো কাম আপোনালোকে কেতিয়াও নকৰিব। আৰু সাৱধান হওক, এই ছাইডত স্ক্ৰীনশ্বটখন চাওক, আপোনালোকে স্ক্ৰীনশ্বটখন চাওক, তাতে এটা মোৰ লিংক আহিছিলে জিমেইলত। যদি আপোনালোকৰো আহে তেতিয়াহ'লে এই কামটো ভুলতো নকৰিব। আৰু এই ইমেইলত যিটো লিংক এটা দিয়া আছে সেই লিংকটো কেতিয়াও টেপ নকৰিব। মোৰ আহিছিল http://youtube.com বুলি কিবা এটা আহিছিল লিংক। তাৰপৰা সুধিলেতো কি আহিছে, মানে ইউটিউবাৰ এজনক সুধিলোঁ কি আহিছে সেইটো সুধিলোঁ। তাৰপিছত বোলে সেইটো কেতিয়াও টেপ নকৰিবা বোলে, যদি সেইটো টেপ কৰে মানে একাউণ্টটো হেক হৈ যাব। যদি আপোনালোকে ফেচবুক একাউণ্ট হওক বা ফেচবুক পেজ বা ইউটিউব একাউণ্ট হওক যদি হেক কৰিব নিবিচাৰে তেনেহ'লে এই কাম ভুলতো নকৰিব। আপোনালোকে নিশ্চয় শুনিছে ফেচবুক পেজ হেক হয় বুলি বা ইউটিউব একাউণ্ট হেক হয় বুলি, কিন্তু এই হেক কিয় হয় জানে? যদি আপোনালোকৰ এই ইমেইলটোত যদি লিংক আহে তেনেহ'লে আপুনি কেতিয়াও টেপ নকৰিব। তো আপোনালোকক ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যাতে আপোনালোকেও সাৱধান হওক আৰু এই কামটো যাতে ভুলতো নকৰিব। তো ভিডিঅ'টো ইমানেই বনালোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাৰু পিছত বেলেগ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম।